ঐ তহঁতি ক'ত গৈছ ঐ? তহঁতি চালা মোক বিয়ালে অকলে অকলে এৰি থৈ গৈছ যে চব অকলে অকলে হজম কৰিম বুলি ভাবিছ নি? ময়ো গৈছো তহঁতৰ লগত ৰহ ঐ। চালা তহঁতি মোক গাড়ীয়ে মহতিয়াই নিম বুলি ভাবিছিলি নি? নহয় ককাইদেউ, আপুনি যাব বুলি আমি নেজানো নহয়। আমাৰ গাড়ীত মানুহ ফুলেই হৈ গ'ল। আপুনি চাওকচোন যাব পাৰিবনে নোৱাৰে। তহঁতে মোক নিবলৈ মন নাই চালা, বাহানা বনাবলৈ নাহিবি। মই যামেই। তই যা যদি আহ, মই গাড়ীত বহিলো। গৈছো মই। বহুত ধুনীয়া লাগিছে তোমাক। মই বাৰু তোমাক মিছাকে কম নে? কিছি কি নজৰ না লাগে মেৰি জান কো। হ'ব জান, তুমি ভালকে থাকিবা। বিয়া বুলি বেলেগ লোৱা নাচাবা আকৌ। ঐ ল'ৰা, এইটোৱে টাৰ্গেটৰ লোকেশ্যন হয় নি? হয় বথ, এইটোৱে হয়। মই একেবাৰে কনফাৰ্ম হৈহে আহিছো। হ'ব তেন্তে বল এতিয়া, অকমান গধূলি হৈ ল'বলৈ দে। আমাৰ স্পেচিয়েল মানুহজন আহি পোৱাহিয়ে নাই নহয় বছ। সেইবোৰ চব গধূলিলে মেনেজ হৈ যাব। তই সেইবোৰ চিন্তা কৰি থাকিব নালাগে, বল এতিয়া। বিয়া ডেকৰেশ্যন বৰ ধুনীয়াকে কৰিছে আকৌ ন মা? তোৰ বিয়াটো আমি এনেকেই ডেকৰেশ্যন কৰিম বুলি ভাবিছো। তোৰ জীয়েৰৰ বিয়া পাতিবলৈ পাবি জানো? যিখন সেই লিলিমাই তাই জেপত চাগে এতিয়াও 10টামান বয়ফ্ৰেণ্ড আছে। এজনী মুখখন লাও পাত কচু পাত দেই। হ'ব এতিয়া কুকুমেকুৰি নিচিনাকে কাজিয়া লাগি থাকিব নালাগে। হেলে কি কম বস্তু নহয় দেই। হ'ব আপোনালোকে এতিয়া কাজিয়াখন সামৰক, ব'লক বিয়ালৈ যাওঁ। বিয়ৈক মাতি দিয়ক আকৌ, আপোনাৰ বিয়ৈ দেখোন গাড়ীতে থাকি আহিলে। চালা, মই তহঁতৰ কথা শুনি বিয়ৈলে পাহৰিয়ে থাকিলোচোন ঔ। বিয়ৈ কলহমালা বটলটো আপুনি অকলে মাৰি দিলে নেকি গাড়ীৰ ভিতৰত ৰৈ? ৰ'ব ময়ো গৈছো মেনেককে। তোমালোক ইয়াতে আছা দেখোন গোটেই কেইটা। ৰভাখন চাইয়ে ঘৰলৈ যাওঁগে বুলি ভাবিছা নেকি? আমি আপোনালৈ ৰৈ আছিলো। ইমান দেৰি কৰিলে যে আপুনি গাড়ীৰ ভিতৰত কি কৰি আছিলে? নকবা বোৱাৰী, দব অকমান নিগিলিলে মোৰ নচলে নহয় হাত ভৰিকেইখন। তাৰমানে বিয়ৈ আপুনি অকলে মালটো দি দিলে। মালৰ কথা বাদ দিয়ক, মোৰ পকৰত হাত দিয়ক। ঐ বেয়া জোৰ ভোক লাগিছে, বৈ খাই আহোঁগে। ব'লক, মোৰ বহুত ভোক লাগিছে। পাই ৰাতিপুৱাৰ পৰা একো নোখোৱাকে আহিছো। মেকআপ কৰোঁতে ইমান সময় লাগিলে, খাবলৈ সময়ে নহয়। কেলে? নহয় মানে আজি বিয়া বুলি তই ইমান নতুন গিফ্ট পাইছ, মোকতো নিদিয় তই? দি থৈ যাম দে তোক দুটামান, হিংসা কৰিব নালাগে মোক। সঁচাকে দি থৈ যাবি? বা তই ইমান ভাল। গিফ্ট ললেও যাবিগে আৰু, তই যোৱাৰ পিছততো এনেও মোৰে পাল হ'ব নেক্সট টাইম, তই থকাৰ কাৰণেহে। ইমান ধুনীয়া ল'ৰা আহিব ভিন্দৰ লগত, মোকো এটা তই চাই দি থৈ যাবি কিন্তু দেই, নহ'লে মই ল'ৰা চাই টাইম ৱেষ্ট কৰি থাকিবলৈ নাই কিন্তু। ডাইৰেক্ট মাহঁতক কবি বিয়া পাতি দিবলৈ তোৰ পিছত মোক। মোৰ ৰৈ আমনি লাগিছে তোৰ কাৰণে।
হাজত পাই কালি পৰহি কোচত থকা মনতে আছে কিনো যে কথাবোৰ কয় আৰু পেটুৱা মামাই আজি বিয়া দিনানো এনেকে ক'ব লাগে নে আমাৰ বৰ্তাটো ছাগলীয়ে য'তে ত'তে জিতি কৈ ফুৰে মানুহৰ আগত লাজতহে পেলাব পায় আপুনি বৰ্তা বই ইমান দূৰৰ পৰা আহিছে একো এটা নোখোৱাকে পেটত নিগনি দৈছে তহঁতি কথা মহলাকে মাৰি থাক ইয়াত মাৰ্কেটত কিবা নতুন মাল টপকিছে নি চাই আহোঁগেচোন হেৰা বলা আমিও যাওঁ কিবা এটা খাই বৈ লওঁগে থুপুকিবা মই আহি কিন্তু তোমাৰ লগত ফটো উঠিমি দেই হ'ব যোৱা কিবা এটা খাই লোৱাগে আগতে উই বা পেটুৱা মামাৰ মাল কিন্তু মাগুৰ আছে দেই চাল্লা ইমানবোৰ খোৱা বস্তু গোটেইগাল খাওঁ লাগি গৈছে কোনো নাহোঁতে খাই লওঁ দুটামান মনে বেগ চেগ দুটামানো নানিলো নহয় বটলে দুটামান ভৰাই ল'বলৈ দুটামান জাঙিয়াৰ ভিতৰতে ভৰাই লওঁ ককাইদেউ আপুনি খোৱা আৰম্ভ কৰিলেই নি এই বোলো দুটামান টেষ্ট কৰি চাওঁ আইও হ'ব টেষ্ট কৰি থাকিব নালাগে ইয়াত কাৰিকৰে বনাইছে এনেও খাবলৈ টেষ্টিয়ে হ'ব আৰু সেই আপুনি এখন কিবা ভৰাই থকা নিচিনাহে পাইছিলোঁ মই মিঠাই ক'ৰবাত কিবা ভৰাইছে নি আকৌ নাই আপোনাৰ মানুহটো আকৌ একো বিশ্বাস নাইকিয়া আপুনি য'তে ত'তে যি টি ভৰাই লয় আকৌ ইয়াত আকৌ সেইবোৰ ভৰাই মেলি আমাক লাজত নেপেলাব দেই বৰ্তা তেওঁ নিজে বিয়ালে বুলি গাড়ীখনত উঠিহে আহিলে গিফ্ট চিফ্ট এটাও নানিলে ফ্ৰীতে বিয়া খাইছে খাবলৈ পাইছে সেয়াই দিয়ে আকৌ ঘৰলৈ টোপোলা নেবান্ধিব আমি লাজ পাম নহয় কি মইনো তোক কি জগৰ লগালো বাৰু অহাৰ পৰা দেখোন গালিয়ে দি আছ মোক তই নহয় এইবোৰ গালি কথা নহয় আপুনি মানুহটো অহাৰ পৰা পুলুঙাকে অ'ত ত'ত ঘূৰিয়ে ফুৰিছে আমাৰ আকৌ ভয় লাগে নহয় আপুনি কিবা এটা কৰি দিব আমিহে লাজ পাম আচলে কি হ'ব দে ইয়াত এতিয়া কাজিয়া কৰি থাকিব নালাগে আমি খাবলৈহে আহিছো ইয়াত খাই বৈ যাওঁগে ব'ল ছোৱালী বৰ্তা এনেও তোতকে ডাঙৰ মানুহৰ লগত এনেকে কাজিয়া কৰি থাকিব নাপায় নহয় ব'ল লগে ভাগে খাওঁ আৰু খাই বৈ ঘৰলৈ যাওঁগে ঘৰত ভেবেলাহঁতো আজি অকলে আছে নহয় স্কুললৈ গৈছো বুলি কৈছে সিহঁতি বা কি বিহু দেখুৱাইছে ঘৰত তাও ঠিক নাই আপুনি ঠিকেই কৈছে মোৰ যে ভয়ে লাগি আছে ল'ৰাটো অকলে এৰি থৈ আহিছো ব'লক সোনকালে খাই বৈ আমি যাওঁগে কিন্তু ফটো নুঠোৱাকে নেযাওঁ আকৌ মা দেই মই সেলফি দুখনমান ভালকে উঠাবলৈ পাব লাগিব ফেচবুকত দিবলৈ আইও হ'ব ব'ল ভিউই ইমান মানুহ বিয়াখনত কোনো মতে বিচাৰি এই জেগাকণ পাইছোহি আৰু দেই ইয়াতে মালকণ উলিয়াই খাব লাগিব পাই বিয়ৈ মানুহ চব বিয়া খাবলৈ গ'ল হ'বলা পেনৰ খুচনি পা উলিয়াক আৰু এতিয়া কলহমালৰ বটলটো এইডোখৰতে এতিয়া বহি দিয়ে নেকি বিয়ৈ এই কৃষ্ণক চিন্তি বহিয়ে দিওঁ আৰু পুনিও টিকাটো পেলাই থপককে বহিয়ে দিয়ক আৰু হৰি ৰাম বিয়ৈ মালটো হ'ল বাৰু যোগাৰ এতিয়া ইয়াৰ লগত খাবলৈ চাকনাটো নানিলো নহয় আপুনিয়ে কিবা এটা যোগাৰ কৰক পাৰে যদি Don't fear, I am here. চিন্তা কেলে কৰিছে বিয়ৈ আপুনি মই বিয়া ঘৰ পৰা লেগ পিচ দুটা লৈ আহিছো নহয় মনে কি কথা কবলৈ আহিছে বিয়ৈ আপুনি তাৰমানে তাৰপৰা চিকেন লেগ পিচ চুৰ কৰি আনিলে কোন হয় এইকেইটা এই ভৰ দুপৰীয়া ঘৰৰ পিছফালে মদৰ বটল লৈ কি কৰিবলৈ আহিছ মানুহটো ওলাই গৈ ৰাস্তাৰ মুখ নাপালোগে এইফালে মদপি আহিলে ইয়াত লাইন পাতি মদ খাবলৈ তহঁতি গৈছা নাই যোৱা চাবিনে এচাৰিয়ে কোৱাম তহঁতক কলা ফুল বাচি দিম বাপে ৰক চিনি পোৱা নাই বিয়ৈ কোনোবা আহিছে লুঙিয়া দাঙি পলোৱাহে কথা পলাওক বিয়ৈ মোৰ বটলটো থাকি আহিলে এতিয়া বটল চটল বাদ দিয়ক পলাওক সোনকালে চাল্লা বৰ ভয়াতুৰ মানুহ দেই এইকেইটা যি হয় চব ভালৰ কাৰণে হয় এতিয়া আৰু মই আজি ৰাতিৰ কাৰণে বটলৰ চিন্তাটো কৰি থাকিব নালাগে ফ্ৰীতে পায়ে গলো নহয় এটা পিছে জহনী বুঢ়াটোৱে চাকনাটোহে লৈ গ'ল বৰ জহনী মৰা বুঢ়া দেই বন্ধুসকল আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু লগতে আমাৰ কাৰ্টুনৰ কোনটো কেৰেক্টাৰ আপোনাৰ প্ৰিয় সেয়া কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ তেন্তে বাই